Hi friends, আজি মই আপোনালোকক মাল্টিপ্লিকেশনৰ এটা অতি সহজ উপায় শিকাবলৈ ওলাইছো। যিকোনো সংখ্যা 100ৰ ওচৰে-পাজৰে থকা সংখ্যাৰ পূৰণৰ এটা অতি সহজ উপায় শিকাব ওলাইছো। গতিকে চাওক, প্ৰথমে আমি এটা উদাহৰণ লৈ লওঁ 91 * 87। এতিয়া 91ৰ আৰু 87ৰ আমি বেছ ল'ব লাগিব। 91 টো যেহেতু 100ৰ ওচৰত থকা সংখ্যা আৰু 100তকৈ 9 কম হয়, গতিকে ইয়াত বেছ হ'ব 100 আৰু ডিফাৰেন্স 100তকৈ 9 কম হোৱাৰ কাৰণে -9, অৰ্থাৎ 100ৰ পৰা -9 কৰিলে 91 পাওঁ। গতিকে 100 আৰু ইয়াত ডিফাৰেন্স হৈছে -9 আৰু ইয়াতো তেনেকৈ বেছ হ'ব 100, ডিফাৰেন্স হ'ব -13, কাৰণ 100ৰ পৰা 13 মাইনাস কৰিলে আমি 87 পাওঁ। ঠিক আছে, এতিয়া আমি দুটা স্পেস লৈ ল'ব লাগিব। আমি যোনটো দ্বিতীয় স্পেস যোনটো ল'ম, দ্বিতীয় স্পেসটোত আমি দুটা অংকৰ সংখ্যাহে লিখিব পাৰিম, কাৰণ ইয়াত বেছত চাওক দুটা 0 আছে। ইয়াত আমি দুটা অংকৰ সংখ্যা লিখিব পাৰিম, কাৰণ ইয়াত হয় 0 যিমানটা হয়, বেছত 0 যিমানটা হয় সিমানটা অংকৰ সংখ্যাহে ইয়াত লিখিব পাৰি। গতিকে দ্বিতীয় ঠাইত সদায় দুটা অংকৰ সংখ্যাহে হ'ব, আৰু যদি তিনিটা অংকৰ সংখ্যা বহিলে তেতিয়াহ'লে উকলি যোগ হৈ যাব। ঠিক আছে, এতিয়া প্ৰথম স্পেসত আমি যোনটো প্ৰথম সংখ্যাটো হয়, প্ৰথম সংখ্যাটোৰ লগত আমি যোনটো ডিফাৰেন্স হয় ডিফাৰেন্সটো যোগ কৰিম, দ্বিতীয় সংখ্যাৰ ডিফাৰেন্সটো যোগ কৰিম, অৰ্থাৎ 91 প্লাস -13, আৰু এইফালে হ'ব -13 ইনটু -9, অৰ্থাৎ যোনটো ডিফাৰেন্স আছিল ডিফাৰেন্সটোৰ পূৰণফলটো। ঠিক আছে, এতিয়া এইটো হ'ব 91 প্লাসে মাইনাসে মাইনাস, গতিকে -13 হ'ব, আৰু ইয়াতো মাইনাসে মাইনাসে প্লাস হ'ব। 13 * 9, 3 * 9 মানে 27 और 7 উকলিব 2, 9 * 1 মানে 9, 9 + 2 মানে 11, গতিকে 117 হ'ব। প্লাসে মাইনাসে মাইনাসে প্লাস হোৱাৰ কাৰণে ইফালে একো নহয়, প্লাস সাইন লিখিব পাৰে বা নিলিখিলেও একো কথা নাই। তেতিয়া ইয়াত হ'ব 117, আৰু ইয়াত 11ৰ পৰা 3 গ'লে হ'ব 8, ইয়াত থাকিব 8, 8ৰ পৰা 1 গ'লে 7, গতিকে 7, 8, আৰু ইয়াত হ'ব 117। মই আগতে কোৱাৰ দৰে ইয়াত দুটা অংকৰ সংখ্যাহে বহিব পাৰিব, গতিকে উকলা যোনটো 3 নম্বৰ ঠাইত থাকে, অৰ্থাৎ শতকৰ ঠাইত যোনটো থাকে সেইটো উকলি ইয়াৰ লগত যোগ হ'ব, অৰ্থাৎ 78 প্লাস 1, আৰু ইয়াত ৰৈ যাব 17, অৰ্থাৎ হ'ব 7917, অৰ্থাৎ 7917 হ'ব আমাৰ এনসাৰ। ঠিক আছে, এতিয়া আমি বেলেগ এটা উদাহৰণ লওঁ 93 * 97। ইয়াত বেছ হ'ব একে 100, আৰু ডিফাৰেন্স হ'ব 93 100ৰ পৰা 7 কম, গতিকে ডিফাৰেন্স হ'ব -7, আৰু 97ত বেছ হ'ব 100 আৰু ডিফাৰেন্স হ'ব -3। ঠিক আছে, আকৌ আমি দুটা স্পেস লওঁ। প্ৰথম স্পেসত হ'ব যোনটো প্ৰথম সংখ্যা থাকে, প্ৰথম সংখ্যাটোৰ পৰা দ্বিতীয় সংখ্যাটোৰ ডিফাৰেন্সটো মাইনাস কৰিব লাগিব, গতিকে 93 প্লাস -3, আৰু এইফালে হ'ব ডিফাৰেন্স দুটাৰ পূৰণফল, অৰ্থাৎ -7 ইনটু -3। তেতিয়া এইটো হ'ব 93 প্লাসে মাইনাসে মাইনাস, গতিকে -3, আৰু এইফালে 7 * 3 মানে 21, মাইনাসে মাইনাসে প্লাস 21 হ'ব, আৰু 93ৰ পৰা 3 মাইনাস হ'লে থাকিব 90, আৰু ইয়াত হ'ব 21, অৰ্থাৎ আমাৰ এনসাৰ হ'ব 9021। ঠিক আছে, এতিয়া আমি বেলেগ এটা উদাহৰণ লওঁ 87 * 92। এই ক্ষেত্ৰতো একে বেছ আৰু ডিফাৰেন্স লৈ লওঁ। আপোনালোকে কৰি যেতিয়া পাৰা হ'লে তেতিয়া আপোনালোকে ইমানবোৰ লিখি থাকিব নালাগে, ডাইৰেক্ট আপোনালোকে কৰি দিব পাৰিব। তেতিয়া ইয়াত 87ৰ বেছ হ'ব 100, আৰু ডিফাৰেন্স হ'ব -13, আৰু 92ৰ বেছ হ'ব 100, ডিফাৰেন্স হ'ব -8। ঠিক আছে, প্ৰথমটোত একে প্ৰথম সংখ্যাটো লগত দ্বিতীয় সংখ্যাটোৰ ডিফাৰেন্সটো যোগ কৰিব লাগিব, অৰ্থাৎ 87 প্লাস দ্বিতীয় সংখ্যাৰ ডিফাৰেন্স হ'ল -8, গতিকে -8। তাৰপিছত দ্বিতীয় স্পেসটোত হ'ব ডিফাৰেন্স দুইটাৰ পূৰণফল, অৰ্থাৎ -13 ইনটু -8। তেতিয়া 87ৰ পৰা 8 মাইনাস কৰিব লাগিব, গতিকে হ'ব 87 প্লাসে মাইনাসে মাইনাস -8, আৰু এইফালে হ'ব মাইনাসে মাইনাসে প্লাস 13ৰ পৰা 13 ইনটু 8 কৰিব লাগিব। 8 * 3 মানে 24, 4 উকলিব 2, 8 * 1 মানে 8, 8 + 2 মানে 10, গতিকে 104 হ'ব।
আৰু তেতিয়া ইয়াত হ'ব নেক্সটটোত হ'ব ইয়াত 17 17ৰ পৰা 8 গ'লে 9 ইয়াত থাকিব 7 গতিকে 79 আৰু ইয়াত হ'ব 104 104ৰ পৰা 1 টো উকলি ইয়াৰ লগত যোগ হ'ব গতিকে 79 প্লাছ 1 আৰু ইফালে 04 79 প্লাছ 1 মানে 80 আৰু ইফালে 04 তাৰ মানে আমাৰ এনসাৰ হ'ল 8004 ঠিক আছে এতিয়া আমি বেলেগ এটা উদাহৰণ লওঁ 91 into 99 লৈছো ইয়াত একেই বেস আৰু ডিফাৰেন্স লিখি লওঁ বেসত হ'ব 91 to 100 তকৈ 9 কম অৰ্থাৎ ডিফাৰেন্স হ'ব 9 বেস হ'ব 100 আৰু 99 ৰ বেস হ'ব 100 ডিফাৰেন্স হ'ব -1 প্ৰথমতে আকৌ দুটা স্পেচৰ প্ৰথম স্পেচটো হ'ব 91 প্লাস -1 দ্বিতীয় সংখ্যাটোৰ ডিফাৰেন্সটো গতিকে 91 প্লাস -1 আৰু তাৰ পিছত পিছৰটোত হ'ব ডিফাৰেন্সটোৰ পূৰণফল অৰ্থাৎ -9 into -1 তেতিয়া 91 ৰ পৰা 1 মাইনাস কৰিব লাগিব বা প্লাসে মাইনাসে মাইনাস গতিকে 91 -1 আৰু ইয়াত মাইনাসে মাইনাসে প্লাস গতিকে ইয়াত প্লাস হ'ব 9 into 1 মানে 9 91 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 90 আৰু ইয়াত যেহেতু দুটা অংকৰ সংখ্যা পাতিব লাগিব আমি অকল এটা অংকৰ সংখ্যা অৰ্থাৎ 9 পাতিব নোৱাৰো দুটা অংকৰ সংখ্যা পাতিব লগা হোৱা কাৰণে আমি ইয়াৰ আগত এটা 0 পাতিব লাগিব অৰ্থাৎ 09 তেতিয়া আমাৰ এনসাৰ হ'ব 9009 গতিকে এনেদৰে আপোনালোকে কৰিব পাৰিব আপোনালোকক মই ট্ৰিকটো আকৌ এবাৰ কৈ দিওঁ প্ৰথমতে এনেদৰে বেস আৰু ডিফাৰেন্সটো লৈ ল'ব আৰু তাৰ পিছত দুটা স্পেচৰ প্ৰথমটোত প্ৰথম সংখ্যাটো প্লাস দ্বিতীয় সংখ্যাটোৰ ডিফাৰেন্সটো যোগ কৰিব আৰু তাৰ পিছত যোনটো ডিফাৰেন্স হয় ডিফাৰেন্সটো পূৰণ কৰিব আৰু যদি ইয়াত তিনটা অংকৰ সংখ্যা বহি যায় ইয়াত দুটা অংকৰ সংখ্যাহে বহিব পাৰিব সেকেন্ড স্পেচত গতিকে তিনটা অংকৰ সংখ্যা যদি বহি যায় যোগ হৈ উকলি আগৰটো সৈতে যোগ হ'ব আৰু যদি এটা অংকৰ সংখ্যা বহে তেতিয়া হলে তাৰ আগত এটা 0 পাতি দিব আৰু সেইটো হ'ব আপোনালোকৰ এনসাৰ এনেদৰে আপোনালোকে যত্ন কৰক আৰু যদি মোৰ ভিডিওটো ভাল পাইছে তেতিয়া হলে লাইক কৰক সাবস্ক্ৰাইব কৰক থ্যাংক ইউ